সেউজীয়া পথাৰত বোকা নাই, ধুনীয়া ছোৱালী দেখো খালি নাই। আৰু ধুনীয়া ছোৱালী খালি নাথাকিব পাৰে, কিন্তু সেউজীয়া পথাৰত বোকা বহুত আছে। আৰু সেই বোকাতে আজি ধান ৰুম, লগতে ট্ৰেক্টৰ চলাম। আৰু ট্ৰেক্টৰ মানে সেনেকুৱা ডাঙৰ ট্ৰেক্টৰ চলাম, লগতে পাৱাৰ টিলাৰো চলাম। মানে আজি গোটেই দিনটো খেতিয়ে কৰিম। তো বলক আমি ট্ৰেক্টৰক চিন্তি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু খেতি পথাৰত যাওঁ। আৰু পাঞ্জাৱৰ কৃষকে বোলে পুৰা মাৰ্চিডিজ লৈ এনে খেতি কৰিব যায়, গতিকে আমিও পুৰা বুলেট লৈ গৈ আছো। মানে আমি একদিনীয়া কৃষক, তথাপিও পুৰা বুলেট চুলেট লৈ গৈ আছো। আৰু একদিনীয়া কৃষক নহয়, মানে আমাৰ গাঁৱত মাটি আছে, তাত আমি খেতি চেতি কৰোঁ আৰু এইবিলাক। আৰু এবাৰ সন্মুখৰ পৰিৱেশখিনি চাওক না, কি ধুনীয়া লাগিছে। আৰু একবাৰ পৰিৱেশটো চাওক না, কি ধুনীয়া লাগিছে। মানে দুয়োকাষে গছ, এইবিলাক শাল গছ, মাজেৰে ৰাস্তা। আৰু এইখিনি সময়ত গাঁৱৰ পৰিৱেশবিলাক চাওক না, কি ধুনীয়া হয়। মানে এইবিলাক খেতি পথাৰ মাজেৰে ৰাস্তা, মানে ভাল লাগিছে। আৰু গাঁৱৰ পুৰা গলি মহল্লাই ঘূৰি আছো, কিন্তু মই য'ত ধান ৰুব আহিছো, তো সেই মানে পথাৰখনে বিচাৰিব। আৰু কোনোমতে আহি পালো খেতি পথাৰ, আৰু সন্মুখত এয়া হৈছে মোৰ বন্ধু টংকেশ্বৰ। তো আহি পালো কুৰাবাচা, আৰু ইয়াত টংকেশ্বৰ ভাই আছে মোৰ লগত। মানে মই প্ৰতি বছৰে আহো আৰু ইহঁতৰ গাঁৱত মানে খেতি কৰিবৰ কাৰণে। আৰু টংকেশ্বৰৰ বহুত আপডেট মানে খেতি, আৰু আপডেট খেতিয়ক। মানে সি মাৰ্চিডিজ নহলেও মানে পালচাৰ বাইক লৈ আহে খেতি কৰিব। আৰু বাইদেউহঁতে ধুনীয়াকে কঠীয়া ৰোৱা আৰম্ভ কৰি দিছে, কিন্তু মই কঠীয়া ৰোৱাৰ আগতে অলপমান হাল মাৰি লওঁ মানে পথাৰখনত, অলপ ট্ৰেক্টৰ চেক্টৰ চলাই লওঁ প্ৰথমতে। আৰু ট্ৰেক্টৰ চলাম যদিও ডাইৰেক্ট মানে খেতি পথাৰত চলাব নোৱাৰি, কাৰণ মই যদি ট্ৰেক্টৰ চলাব লাগিল নহয়, সেই যিবিলাকে মানে কঠীয়া ৰুই থৈ দিছে, তো সিহঁতৰ কঠীয়াৰ অৱস্থা বেয়া হৈ যাব। গতিকে অলপমান ফিল্ডত চলাই লৈছো ইয়াত। আৰু ট্ৰেক্টৰখনো আমাৰ সৰু গাড়ীৰ দৰে মানে একেধৰণৰে। তো ইয়াত এক্সেলেটাৰ ক্লাছ সকলোখিনি আছে, কিন্তু ইয়াত চিট বেল্ট নাই। চিট বেল্ট নাই না? তো চিট বেল্ট নালাগে, কাৰণ ই বেছিভাগ পথাৰতে থাকে না। তো এই আছিলুল ভাই মোক অলপমান দেখাই দিব। তো গিয়াৰ কোনটো? এইটো হৈছে গিয়াৰ ন? তো ইয়াত 4টা গিয়াৰ আছে, ৰিভাৰ্ছ গিয়াৰ লৈ 5টা গিয়াৰ আছে। আৰু এইটো হৈছে ক্লাছ ন? তো এইটো হৈছে ক্লাছ, আৰু এইটো হৈছে ব্ৰেক। তো ব্ৰেক 2টা চাকাত থাকে। তো এইটো হৈছে এটা চাকাত, এইটো চাকাত 2টা একেলগে মাৰি দিলে একেলগে হয়। আৰু এইটো হৈছে এক্সেলেটাৰ। তো প্ৰথমতে বিশ্বকৰ্মাৰ নাম লৈ ষ্টাৰ্ট কৰি দিছোঁ। আৰু এতিয়া ভয় ভয়কে অলপমান মানে চলাই লওঁ, মানে গাড়ী চলা অভ্যাস আছে না, তো সেই একেধৰণৰে আৰু। কিন্তু এইখন বহুত লৰি থাকে। আৰু এটা বস্তু দেখাই দিছোঁ, সেই পিছৰ এইটো যে হাল মাৰে, তো সেইটো কেনেকৈ আপ ডাউন কৰে সেইটো দেখাই দিছোঁ। মানে সেই যে ট্ৰেক্টৰৰ হাল যে মাৰে, আৰু সেইটো কেনেকৈ আপ ডাউন কৰে এইটো দেখুৱাই দিছোঁ। চাব, তো ইয়াত এডাল সেনেকৈ লিভাৰ আছে, তো এইডাল যদি তল পিনে দিওঁ নহয়, এইটো এনেকৈ ডাউন হৈ গ'ল। আৰু যেতিয়া এইপিনে টানি দিম ওপৰ পিনে, তো সেইটো মানে ওপৰত উঠি আহিব। তো এই হৈছে ফাণ্ডা। এই দাদাকো বহুত বহুত ধন্যবাদ, মানে এইখিনি মোক অভিজ্ঞতা দিয়াৰ কাৰণে। তো আজি ট্ৰেক্টৰ চলাইছিলোঁ প্ৰথমবাৰৰ কাৰণে। আৰু যেতিয়াৰ পৰা ইউটিউব ফেচবুকত ভিডিঅ' দিব আৰম্ভ কৰিছোঁ নহয়, সেই কোনোবাই মানে নতুন গাড়ী চাড়ী লৈ আহিলে অলপমান চলাব দিয়ে আৰু। তো এই দাদাও মানে এবাৰ পাৱাৰ টিলাৰ এখন চলাব দিলে। আৰু পাৱাৰ টিলাৰৰ গিয়াৰৰ চিষ্টেমটো অলপমান বেলেগ। মানে এইটো এনেকৈ একত দি ল'লে প্ৰথমতে নাযায়, তাৰপিছত এইডাল আহিব লাগিব লাহে লাহে, আৰু পাৱাৰ টিলাৰ চলাটো মানে সেই ডাঙৰ ট্ৰেক্টৰৰ দৰে মানে কঠিন নহয়। মানে এইটো একেবাৰে ইজি। তো যদি আপোনালোকে 1 ঘণ্টামান চলাই, তো এক্সপাৰ্ট হৈ যাব মোটামুটি। মানে হাল চাল মাৰিব পৰা হৈ যাব আৰু আপোনালোকে। তো গোটেই বেয়া লগা নাই চলাই, কিন্তু ইমান সহজো নহয়। আৰু দাদাহঁতকো বহুত বহুত ধন্যবাদ, মানে ইমানখিনি অভিজ্ঞতা দিয়াৰ কাৰণে। আৰু অহাবাৰ মই এইখনৰে মানে হাল মাৰি ইয়াত কি কৰিম, খেতি চেতি কৰিম। আৰু এতিয়া যাওঁ পথাৰত। আৰু ট্ৰেক্টৰৰ পৰা নুমুই এতিয়া কৃষ্ণৰ নাম লৈ পথাৰত নুমু, তাৰপিছত অলপমান ময়ো এক্সপিৰিয়েঞ্চটো লৈ লওঁ। মানে এক্সপিৰিয়েঞ্চ লওঁ প্ৰতি বছৰে, তথাপিও এই বছৰৰ কাৰণে লৈ লওঁ অলপ। আৰু বেলেগ যি কওক নকওক, মানে আমাৰ দৰে মানুহৰ কাৰণে সেই খেতি পথাৰত খোজ কঢ়াটো মানে বহুত কঠিন। মানে ইফালে শ্লিপ কৰে, সিফালে শ্লিপ কৰে। যিখন পথাৰত মই বৰ্তমান আছোঁ, তো ইয়াত এটা প্ৰধান সমস্যা হৈছে বহুত বোলে জোক আছে। আৰু জোকৰ প্ৰতি লক্ষ্য ৰাখি এওঁলোকে পুৰা মোজা জোজা এনেকৈ পিন্ধি আহিছে, কিন্তু আমাৰ ভৰিতে একো নাই। কিন্তু টংকেশ্বৰ আছে যিহেতু প্ৰব্লেম নাই, সি বচাব আৰু কিবা হ'লে। আৰু এই যি বিধান দেখি আছে, তো ধানৰ পৰা মানে এইখিনিমান ডাঙৰ হোৱাতে প্ৰায় 20 দিনমান সময় লাগে। তো এইটো বেলেগ ঠাইত মানে সেই কৰে, তাৰপিছত ইয়াত লৈ আহে ধুনীয়াকৈ। আৰু এইখিনি এতিয়া আমি ৰুম ইয়াত। আৰু ধানৰ পৰা এইখিনিমান বিধান হোৱাতে মানে 20 দিন লাগে বুলি এওঁলোকে ক'লে, আৰু মই ভালকৈ নাজানো। কিন্তু এইখিনি ৰোৱাৰ পিছত 3 মাহমান সময় লাগিব, মানে ধান হোৱাতে, তো তেতিয়া কাটিব পাৰি। আৰু এয়া টংকেশ্বৰৰ হোম মিনিষ্টাৰ আছে মোৰ লগত, তো মানে হোম মিনিষ্টাৰে মোক এতিয়া শিকাই দিব কেনেকৈ ৰুব লাগে। দিব না? দে অলপমান দেখাই দিয়ক। এইখিনি মান ল'লে হ'ব? অলপ ওচৰত আহি যা। এইখিনি ল'লে হ'ব না? এইখিনি দে, কৃষ্ণৰ নাম লৈ এনে হ'ব না? বঢ়িয়া। ধুনীয়া গাঁওখনি মোৰ, কাষতে ৰূপালী নদী। আৰু এয়া জনাকী বাইদেউ, মানে যোৱাবাৰ খেতি কৰিব আহাতে বাইদেউক লগ পাইছিলোঁ, তো এইবাৰো লগ পালোঁ। তো বাইদেউ এইবাৰ কিমান বিঘামান হেৰি ৰুলে, কঠীয়া ৰুলে? 10-15 বিঘা মান ৰুল। আৰু বাইদেউ একদিনত কিমান মান ৰুব পাৰে?
3 বিঘা 4 বিঘা মান বাং পাৰে ন মানে 10-15 জন মানুহ লগ লাগি ন অ তো বহুত কষ্ট কৰিব লাগে আচলতে বাইদেউহঁতে তো তাৰ ফলতহে আমি এটা ধান পাওঁ মানে চাউল পাওঁ কিন্তু তথাপিও আমি সেই ভাত খাৰ সময়ত দুনিয়াৰ চাউল ভাত সেইবিলাক পেলাই আৰু অসমৰ প্ৰতিখন খেতি পথাৰৰে এটা জ্বলন্ত সমস্যা হৈছে এই যিটো আলি থাকে মানে দুখন পথাৰৰ মাজত যিটো বৰ্ডাৰ থাকে তো এইটো আৰু অকল ভাৰত পাকিস্তানৰ বৰ্ডাৰে নহয় মানে পথাৰৰ এই বৰ্ডাৰ লৈও এটা বহুত ডাঙৰ সমস্যা মানে অকল গোৱালপাৰাত নহয় অসমৰ বিভিন্ন পথাৰত এই আলিটো লৈ মানে বহুত হাই কাজিয়া হৈ থাকে আৰু সেই সীমা সমস্যা মানে হাই কাজিয়াবিলাকত তল পৰি যায় যেতিয়া সকলোৱে মিলিজুলি এনেকে মানে খেতি কৰিব আহে আৰু বৰ্তমান অসমৰ প্ৰতিখন পথাৰৰে মানে এনেকুৱা এক পৰিৱেশ মানে সকলোৱে এনেকে ধান ৰোৱাত ব্যস্ত মানে ভাল লাগে আৰু পৰিৱেশগিলা চাই সঁচাকে ধুনীয়া গাঁওখনি মোৰ কাষতে ৰূপালী নদী আৰু কঠীয়া ৰুব যিহেতু ভালকে নাজানো গতিকে অলপ মানে অলপ সহায় কৰি দিছোঁ মানে এইবিলাক লৈ গৈ আছোঁ আচলতে আৰু দিনত বোধে 300 টকা মানকে পাব নেকি তো ময়ো আজি 300 টকা লৈ যাম তো এইবিলাক কাম কৰি আছো না আৰু এওঁলোকে টকাৰ কাৰণে নহয় মানে এজনে এজনৰ খেতিখিনি ৰুই দিলে বা বেলেগজনে ৰুই দিলে তো তেনেকে চলে আৰু এই টংকেশ্বৰৰ মা মানে জেঠি আছে তো জেঠিৰ বয়স প্ৰায় 80 বছৰমান হ'ব কিন্তু বৰ্তমানো সেই খেতি কৰি আছে মানে এনেকা কঠীয়া ৰুব আৰু জেঠিমাৰ 80 বছৰ হ'ব পাৰে কিন্তু কামৰ এবাৰ স্পীড চাওক না মানে ৰখাই নাই এনেকে কৰি আছে আহাৰ পৰা আৰু পিয়াহৰ প্ৰতি লক্ষ্য ৰাখি সেয়া হোম মিনিষ্টাৰে পানী লৈ আহিলে কিবা মিক্সিং আছে নেকি নাই নাই মানে প্লেন পানী পানী আনছো তো পিয়ৰ পানী আনিছে তো খাই লওঁ আৰু এনেকুৱা পানী ব্ৰেক 2-3 বাৰ মান হয় আৰু সকলোৱে মিলিজুলি হেৰি কৰে আৰু লগতে দুপৰীয়া খানা চানাও হয় বোলে তো মালিকেনি দুপৰীয়া কিবা খানা চানা হ'ব না জঙা দিম আৰু গাহৰি মাংসৰ চাটনি দিম আৰু চাহ পানীটো আছে চাহ পানী আছে মানে এইটো সদায় হয় ন সদায় হয় মানে প্ৰতিজনৰে ঘৰে ঘৰে ৰোৱা দিলে মানে হয় আৰু মানে এইটোৱে ভাল লাগে তো ইয়াত কঠীয়া ৰুব আৰু একেলগে খানাটো খাব আৰু দুপৰীয়াৰ ফূৰ্তি লাগে আৰু আমি ফূৰ্তি লাগে হয় মানে যাওঁ এই শাহৰি একেলগে মিলি মানে বছৰে এনেকা হয় আৰু সঁচাকে এই মিলা প্ৰীতিটো সঁচাকে থাকিব লাগে মানে টাউনততো নাইয়ে আজিকালি কিন্তু গাঁৱত সেইটো এতিয়াও আছে আৰু গাঁৱত বৰ্তমানো আছে আৰু এওঁলোকৰ কষ্টক লগতে এওঁলোকৰ মিলা প্ৰীতিক সন্মান জনাই মোৰ ফালৰ পৰা মানে কিবা এটা আনি দিওঁ কিন্তু ৰাস্তা ঘাটবিলাক বহুত বেয়া এইবিলাক গোটেই বোকা আৰু গাঁৱৰ ৰাস্তা বেয়া হোৱাৰ মূলতে হৈছে ট্ৰেক্টৰকেইখন মানে ট্ৰেক্টৰকেইখনে ৰাস্তাৰ অৱস্থা বেয়া কৰি দিয়ে গাঁৱত তো এইবিলাক এনেকে একদম পুৰা বোকা টাইপ হৈ গৈছে আৰু বোকাৰ মাজে মাজে আহি পাই গ'লো ফেমাছ লামাৰ দোকানীখন আৰু লামাৰ দোকান মানে এইখিনিৰ বহুত এখন ফেমাছ দোকানীখন মানে মোৰ বন্ধুৱে হয় তো ইয়াত দোকানৰ পৰা কিবা এটা লৈ লওঁ তাৰপিছত নেক্সট গৈ আছোঁ লামা সেই মেংগ' আছেনে নাই আছে না দি দে কেইটামান আৰু আজিকালি সকলোতে ডিজিটেল হৈ গৈছে মানে গাঁৱে হওক আৰু টাউনে হওক তো মই এনেকৈ অনলাইনত পে'মেণ্ট কৰিম আৰু এওঁলোকৰ কামৰ স্পীড এবাৰ চাওক না সেই মই যোৱা মানে 10 মিনিট মানে হোৱা নাই তো এওঁলোকে প্ৰায় 10-15 ফুট মানে সেই ৰুই দিলে আৰু ইপিনেদি সকলোবিলাকে কামত ব্যস্ত হৈ আছে তো এইটো চাইডেও কৰি আছে এইবিলাক আৰু ৰোৱনীবিলাকে পুৰা কঠীয়া ৰোৱাত ব্যস্ত না গতিকে একদম ওচৰত গৈ দি আহোঁ আমি তেওঁলোকক অলপমান আৰু বাইদেউহঁতেও মানে খোৱাতকৈ কামতহে বেছি গুৰুত্ব দিছে কাৰণ একদিনত 3 বিঘা মান ৰুব লাগিব না তো এইবাবে পুৰা স্পীডত কাম কৰি আছে তো বাইদেউ আজি কেইটাৰ পৰা আৰম্ভ কৰিছে 7টাৰ পৰা ৰাতিপুৱা 7টাৰ পৰা না মানে বৰ্তমান 9:30 বাজিল আৰু 9:30টাত প্ৰায় 2 বিঘা মান হ'ল ন বাইদেউ প্ৰায় মানে 2 বিঘা মান মাটিত সেই ৰোৱা হ'ল কঠীয়া ৰোৱা হৈয়ে গ'ল আৰু জেঠিমাৰ বয়স 80 বছৰ হ'ব পাৰে কিন্তু আজিলৈকে বোলে মেংগ' ফ্ৰুটিয়ে খাই পোৱা নাছিল মানে এইটো কেনেকৈ খুলিব লাগে তাকে পৰা নাই জেঠিমাই আগত খাই পাইছে নে নাই হা পাৱা নাই নাই পোৱা না দে টঙেশ্বৰ দেখাই দে এনেকা খাব এনেকা টানি টানি খালে হ'ল আৰু সঁচাকৈ গাঁৱৰ এটা বস্তু ভাল লাগে মানে কোনোবাই ডক্তৰে হওক বা ইঞ্জিনিয়াৰে নহওক কিয় সেই খেতিৰ সময়ত মানে সকলোৱে পথাৰত আহে মানে সেইটো তেওঁলোকৰ মানে সেই কিবাটো ধৰি নাৰাখে যে মই ডক্তৰ কিয় যাম সেনেকা সেই বস্তুটো মানে ধৰি নাথাকে তো সকলোৱে নিজৰ কামত ব্যস্ত হৈ মানে আপোনালোকে চাব গাঁৱত যিবিলাক মানে ডক্তৰ ইঞ্জিনিয়াৰ থাকে আৰু তো তেওঁলোকৰ কোনো অহংকাৰ নাথাকে মানে ধুনীয়াকৈ গামোচা পিন্ধিব আৰু খেতি পথাৰত নামি আহিব আৰু শেষত টংকেশ্বৰ আৰু মই পুৰা মিৰিণ্ডা খাই লৈছোঁ মানে আমি সেই জঙা ঠঙা নাখাং না তো ইও নাখায় ময়ো নাখাওঁ আৰু মিৰিণ্ডা খাই খেতি পথাৰক বাই দিলোঁ আৰু নেক্সট 3 মাহ পিছত আৰু আহি আছোঁ মানে যেতিয়া ধানবিলাক পকিব তাৰপিছত এইবিলাক কাটিবৰ কাৰণে আহিম ইয়াত টংকেশ্বৰ হাতেদি ধান কাটা হ'ব না কাচিদি হাতেদি ধান কাটিম কাচি দিয়ে তাৰমানে নেচাৰেল তৰিকা দি মানে ধান কাটিব তো অক্টোবৰ নৱেম্বৰ মাহত আহি আছোঁ নেক্সট ধান কাটিব